Hello guys, welcome back to my YouTube channel. Namaskar aru mor ei channel tole apnalokok swagotam janaisu aru bortoman moi eta Guwahatit asu kali moi ahi paisohi ma aru papa hator usole ahisu aru ei video tu taji moi papar karone kiba special banao boli bhabilu papa etia nai duty ase so bhabilu papa ahi nukwar agot papar karone ki banao last leke video tu watch koribo tetia gom pam aho banao আৰু আজি মই বনাম বাটাৰ চিকেনৰ কাৰণে মাংসখিনি মই গৰম পানীত উতলাই তাৰ পানীখিনি পেলাই ললো আৰু অলপমান মই বিলাহী পিয়াজ কাটি লৈছো তাৰ আৰু মাংস দিবৰ বাবে মছলা মই দালচিনি খুনি লৈছো জিৰা অলপ লৈছো আৰু অলপমান লৈছো ৰেড চিলি আৰু লগতে অলপমান আদা নহৰু মই পিচি লৈছো এতিয়া কেৰাহীখন মই গেছত তুলি লওঁ কেৰাহীখন গৰম হোৱাৰ পাছতে দিম তেল और तेलखिनि गरम होवार पाछते दिम पियाज मैं गुटेखिनि निदु आधा दिम और आधा राखि थम लास्टर दिबर बारे और एतिया अलपमान भालदरे भाजी लम तार पाछते दिम काटि थोৱা বিলাহীখিনি পিয়াজ আৰু বিলাহীখিনি অলপমান টাইম ভাজি লৈ আৰু সেইখিনি কাঢ়ি লৈ মই মিক্সচাৰত গ্ৰাইণ্ড কৰি লম পিচি লম আৰু তাৰ পিছত তাৰ অলপমান পিউৰি বনাম আৰু এইখিনি হৈ গ'ল আৰু এতিয়া মই কাঢ়ি লম तार पाছত মই এখিনি পিচি লম মিক্সচাৰত আৰু এতিয়া লগতে দিম তেল মাংসখিনি ভাজি লম এই মাংসখিনি মই ভাজি লম তাৰ পাছত অলপমান ভাজি লৈ ইয়াত লগে লগে দিম আলু আৰু বগা কচু আৰু ইয়া আছে আলু আৰু বগা কচু খিনি মই দি দিম 5 মিনিট মান ভাজি লৈ 10 মিনিটৰ কাৰণে মই ঢাকি ৰাখিম 10 মিনিট হৈ গৈছে আৰু ইয়াত এড কৰিম হালধি আৰু নিমখ তাৰ পাছত আৰু অলপমান ভালদৰে ভাজি লৈ আকৌ 10 মিনিটৰ কাৰণে ইয়া ঢাকি থম 10 মিনিট হৈ গৈছে আৰু মই মাংসখিনি এটা বাচনত কাঢ়ি লম তাৰ পাছত ইয়াত এড কৰিম অলপমান বাটাৰ বাটাৰটো মেল্ট হোৱাৰ পাছত ইয়াত দিম জিৰা জিৰা মই ইয়াত দি দিছোঁ আৰু অলপমান ভাজি লৈ তাৰ পাছত লগতে দিম আদা নহৰু পেষ্টখিনি তাৰ পাছত অলপমান ভাজি লৈ ইয়াত দিম বিলাহী আৰু পিয়াজৰ পিউৰিখিনি এইখিনিও মই অলপ ভালদৰে এনেদৰে লৰাই আছোঁ তাৰ পাছত ইয়াত এড কৰিম ৰেড চিলি
আৰু এনেদৰে ভাজি যেতিয়ালৈকে আপোনাৰ ৰেড কালাৰটো আহি নাযায় তেনেদৰে ভাজি থাকিম এয়া কালাৰটো আহি গ'ল ৰেড কালাৰ আৰু তাৰ পাছতে দিম ভাজি লোৱা মাংসখিনি আৰু তাৰ আগত দিছোঁ মই জলকীয়া দুটা ফালি আৰু অলপমান দিম হালধি তাৰ পাছত ভাজি লোৱা মাংসখিনি এতিয়া মই ভালদৰে মিলাই ল'ম এনেদৰে তাৰ পাছত মই অলপমান পানী এড কৰিছোঁ আৰু লগতে দিম দালচিনিখিনি মই যে খুন্দি লৈছিলোঁ আৰু সেইখিনি মই ইয়াত এড কৰি দিছোঁ তাৰপিছত 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম 10 মিনিটৰ পাছত মই ইয়াত এড কৰিম এতিয়া পিঁয়াজখিনি তাৰ পাছতে দিম যিহেতু বাটাৰ চিকেন বনাই আছোঁ লাষ্টত মই এড কৰিছোঁ ইয়াৰ অলপমান বাটাৰ আৰু লাষ্ট 20 মিনিটছৰ কাৰণে মই মাংসখিনি ঢাকি ৰাখিম আৰু 20 মিনিটছৰ পাছত এয়া চাওক বাটাৰ চিকেন হৈ গ'ল এতিয়া আমি বনাম পোলাও বনাবৰ বাবে মই চাউলখিনি 10 মিনিটৰ কাৰণে মই তিয়াই ৰাখিছিলোঁ আৰু চাউলখিনি মই এয়া টুকি ল'লোঁ আৰু পোলাওত দিবৰ বাবে মই অলপমান বস্তু লৈছোঁ এয়া অলপমান ঘি লৈছোঁ আৰু অলপমান মই কিচমিচ লৈ লৈছোঁ অলপমান চেনি লগতে আৰু মোষ্ট ইম্পৰ্টেণ্ট এয়া লং দালচিনি আৰু ইলাইচি এতিয়া মই কুকাৰটো গেছত ৰাখি দিছোঁ গৰম হ'বৰ বাবে আৰু লগতে দিম ঘিখিনি মেল্ট হোৱাৰ পাছত দিম ইয়াত লং দালচিনি আৰু ইলাইচি আৰু এতিয়া মই দিম চেনিখিনি কেৰামেলাইজৰ কাৰণে মই দিছোঁ আৰু এইখিনিও মেল্ট যেতিয়া হৈ যাব ভালদৰে তাৰ পাছতহে দিম মই লং দালচিনি আৰু ইলাইচি এইখিনি অলপমান এনেদৰে ভাজি লৈ তাৰ পাছত এড কৰিম ইয়াত কিচমিচ কিচমিচখিনিও এনেকৈ মই অলপমান ঘিতে ভাজি ল'ম তাৰপাছত ইয়াত এড কৰিম চাউলখিনি চাউলখিনিও মই ঘিতে এনেদৰে অলপমান ভাজি ল'ম তাৰ পাছত মই পানী এড কৰিম ইয়াত এতিয়া মই পানী দি লৈছোঁ আৰু লাষ্টত এড কৰিম মই ঘি আৰু তাৰপিছত মই কুকাৰটো এটা চিটি মাৰিবৰ বাবে গেছত এনেদৰে ঢাকন লগাই দিছোঁ কুকাৰটো এটা চিটি মাৰিলে আৰু এয়া চাওক আমাৰ পোলাও ৰেডি আৰু ওপৰত থকা দালচিনিখিনি মই এনেদৰে আঁতৰাই ল'ম কাৰণ মুখত গ'লে বস্তুটো বেয়া টেষ্ট আহে সেইকাৰণে এতিয়া মই বাঢ়ি লৈছোঁ মই পোলাও মাংস পাবৰ কাৰণে এনেদৰে
সার্ভ কৰি লৈছোঁ পাপা যেতিয়া আহিব তেতিয়া পাপাই খাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো যোনসকলে প্ৰথম চাই আছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু তাৰ আগতে মই ভণ্টিক এয়া টেষ্ট কৰিব দিম আৰু মোৰ যদি এই ৰেচিপিটো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব